ডক্টর হিমন্ত বিশ্ব শর্মা মুর্দাবাদ 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 ডক্টর হিমন্ত বিশ্ব শর্মা পদত্যাগ করো শ্রমিক লগা ষড়যন্ত্র করা বন্ধ করো শ্রমিক লগা ষড়যন্ত্র করা বন্ধ করো শ্রমিক করে রাজনীতি করা বন্ধ করো হিমন্ত বিশ্ব শর্মা হাই হাই কাম নাই অফ ইণ্ডিয়াই আজি যি খচৰা প্ৰকাশ কৰিছে, আজি আমি ডুমডুমা সমষ্টিবাসী ৰাইজ কুমচাং পঞ্চায়ত ৰাইজ আমি তাক তীব্ৰ ভাষাৰে বিৰোধিতা কৰিছোঁ। কাৰণ আজি আমি কুমচাং গাঁও পঞ্চায়তবাসী ৰাইজে এই ৰাস্তাত ওলোৱাৰ কাৰণ এটাই যে আমি ডুমডুমা সমষ্টিত অন্তৰ্ভুক্ত থকাতে আমি সকলোৱে আমি সুখী আছিলোঁ। আজি তেওঁলোকে কি যি ষড়যন্ত্ৰ কৰিছে যে আজি ডিগবৈ সমষ্টিত কি চিন্তাধাৰা কৰি তেওঁলোকে ডিগবৈ সমষ্টিত তেওঁলোকে অন্তৰ্ভুক্ত কৰিছে, আমি তাৰ একো সূত্ৰ বুজি পোৱা নাই। কাৰণ আজি তেওঁলোকে জিঅ'গ্ৰাফিকেল মেপ চাব লাগে। আজি কুমচাং ক'ত, কুমচাং গাঁও পঞ্চায়ত ক'ত আৰু ডিগবৈ সমষ্টি ক'ত। আজি ডিগবৈ সমষ্টি যদি আমি যাবলগীয়া, আজি ডিগবৈ সমষ্টি আমি 3টা গাড়ী আমি চেঞ্জ কৰি যাবলগীয়া হ'ল। কমচে কম আমি 60 কিলোমিটাৰমান আমি ভ্ৰমণ কৰি আমি ডিগবৈ সমষ্টি যাবলগীয়া হ'ব। আজি আমাৰ এই চাহ শ্ৰমিক ৰাইজক চৰকাৰে তেওঁলোকে অসুবিধা দিবলৈ চেষ্টা কৰিছে যেন আমাক অনুভৱ হৈছে। কাৰণ আজি যোনটো এই খচৰা প্ৰকাশ হৈছে, আমি এটা অনুভৱ কৰিছোঁ যে আমাৰ এই চাহ জনগোষ্ঠীৰ ৰাইজক তেওঁলোকে ৰাজনৈতিকভাৱেও দুৰ্বল কৰিব বিচাৰিছে। আৰু এতিয়া বৰ্তমান যদি ডিগবৈ সমষ্টি আমাৰ নিৰ্ধাৰণ হয়, তেন্তে আমাৰ বিভিন্ন ধৰণৰ আমি সমস্যাৰ সন্মুখীন হ'ব লাগিব। আজি আমি ডিগবৈ ক'ত আছে এইটো ইলেকশ্যন কমিশ্যনৰ বিষয়ে তেওঁ জানিব লাগে, এই মেপ চাব লাগে। হেৰি কৰাৰ আগত তেওঁলোকে ইয়াত আহিব লাগিছিল, ৰাইজৰ আগত আহিব লাগিছিল যে আমি এই যোনটো খচৰা প্ৰকাশ কৰিছে তাত আমি সুখী নে অসুখী। তেওঁলোকে নজনা নেমেলাকে টেবুলত বহি যে খচৰা প্ৰকাশ কৰি দিওঁ, আমি কেতিয়াও এইটো মানি নলওঁ। আৰু লগতে আমি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি এই প্ৰতিবাদী কাৰ্যসূচীৰ যোগেদি জনাব বিচাৰিছোঁ যে আমাৰ এই প্ৰতিবাদটো তেওঁ সাধাৰণভাৱে ল'ব নালাগে। কাৰণ আমি যদি আমাৰ এই যোনটো প্ৰতিবাদী কাৰ্যসূচী, আমাৰ যদি এই যোনটো ডিমাণ্ড আমাৰ যদি ফুলফিল নহয়, আমি ইয়াৰকে আৰু ডাঙৰ জংগী কাৰ্যসূচী আমি হাতত ল'ম। লগতে আমি ভোট বৰ্জন দৰে কাৰ্যসূচী আমি হাতত ল'বলৈ বাধ্য হ'ম। কাৰণ আমি এই কুমচাং গাঁও পঞ্চায়তবাসী ৰাইজ আমি ডুমডুমা আমাৰ যাবলৈ নিচেই কাষত, আমাক ডুমডুমা যাবলৈ বেছি সময় নালাগে, 10-15 মিনিটৰে সময়। কিন্তু আজি তেওঁলোকে 10-15 মিনিট বহলাই আমাক এতিয়া 2 ঘণ্টা ৰাস্তা পথ আমাৰ বাছি দিছে। এইটো কোনো ধৰণৰ ন্যায় আমাৰ মাজত হোৱা নাই। গতিকে আমাৰ প্ৰতিবাদ এইটোৱে যে আমাৰ এই যোনটো সমষ্টি পুনৰ নিৰ্ধাৰণ কুমচাং গাঁও পঞ্চায়তত তাৰ যোনটো অন্তৰ্ভুক্ত হৈছে ডিগবৈ সমষ্টিত, সেইটো বাতিল কৰিব লাগে, অতি শীঘ্ৰে বাতিল কৰিব লাগে। আমাৰ এইটোৱে প্ৰতিবাদ। আৰু ধন্যবাদ। জিন্দাবাদ
নিৰ্বাচন আয়োগে যি খচৰা প্ৰস্তুত কৰিছে মানে সমষ্টি পুনৰ্নিৰ্ধাৰণৰ নামত, তেওঁলোকে এই ক্ষেত্ৰত কিন্তু আমি এটাই কথা অনুভৱ কৰিব পাৰিছোঁ যে চাহ জনগোষ্ঠীৰ ৰাইজক তেখেতসকলে মানে ৰাজনৈতিকভাৱে মানে হেক কৰাৰ এটা মানে পৰিকল্পনা কৰিছে। আৰু যদি এই খচৰা তেওঁলোকে বাতিল নকৰে তেন্তে কিন্তু আমি হয়তো ভোট বৰ্জন দৰে আমি মানে কাৰ্যসূচী হাতত ল'ব পাৰোঁ। আৰু এটা কথা আপোনালোকে চাব, মানে কাকপথাৰ যিখন মানে কাকপথাৰ উন্নয়ন খণ্ড আছে, এই উন্নয়ন খণ্ডখন মানে চাহ জনগোষ্ঠীৰ এজন শ্ৰমিক নেতা প্ৰয়াত নৰচু কুশল দাসে তেখেতৰ প্ৰচেষ্টাত আজি ইয়াত স্থাপিত হৈ আছে। আৰু এই ব্লকখন আমি আমাৰ চাহ জনগোষ্ঠীৰ ৰাইজৰ শ্ৰমদানৰ বলত আজি ইয়াত প্ৰতিষ্ঠা হৈছে। আৰু এনে ক্ষেত্ৰত যদি আমি এই সমষ্টিৰ কৰ্তনৰ নামত আমি ডিগবৈলৈ যাম, আমি মাৰ্ঘেৰিটালৈ যোৱাৰ কোনো ইচ্ছা নাই। গতিকে চৰকাৰখনে যি ধৰণে আমি তেখেতসকলক ভোট দি পেলাই যি ধৰণে আমি তেখেতলোকক গাদী দখল কৰাইছিলোঁ, সেই ধৰণে আমি কিন্তু তেখেতসকলে ভোট বৰ্জন কৰি পেলাই গাদীচ্যুত কৰিবলৈ আমি মানে কুণ্ঠাবোধ নকৰোঁ। নিৰ্বাচন আয়োগ হাই হাই, নিৰ্বাচন আয়োগ কাম নাই, নিৰ্বাচন আয়োগ কাম নাই, নিৰ্বাচন আয়োগ হাই হাই, ডক্টৰ হেমন্ত বিশ্ব শৰ্মা পদত্যাগ কৰক, ডক্টৰ হেমন্ত বিশ্ব শৰ্মা পদত্যাগ কৰক, হেমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, হেমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, শ্ৰমিক জিন্দাবাদ।